আৰবিক বাহিৰে অন্য ভাষাত খুতবা পঢ়াৰ ওপৰত যি ফতোৱা আৰবিক বাহিৰে অন্য ভাষাত খুতবা শৰীয়তত ইয়াৰ হুকুম কি যে জুমা আৰু ইদাইনৰ খুতবা আৰবিক বাহিৰে স্বদেশীয় ভাষাত পঢ়া জাইজ আছেনে নাই যদি জাইজ নাই যিহেতু খুতবাৰ উদ্দেশ্যই হ'ল ৱাজ নছিহত তেনেহ'লে আৰবী নুবুজাসকলৰ সন্মুখত আৰবিত খুতবা পঢ়ি লাভ কি আৰবিক বাহিৰে অন্য ভাষাত খুতবা দিয়া জাইজ হ'ব লাগে জাইজ হ'ব লাগে বুলি ভবাসকলৰ মতে খুতবা হ'ল তজকিৰ স্মৰণ কৰা এডমনিশ্যন আৰু তজকিৰ শ্ৰোতাৰ ভাষা অনুযায়ীহে হ'ব লাগে অন্যথা ই অনৰ্থক জুমা আৰু ইদাইন আদিৰ খুতবা আৰবী ভাষাত পঢ়া সুন্নত আৰু ইয়াৰ খেলাফ অন্য ভাষাত খুতবা পঢ়া বেদাত মুছাফা ছৰেহ মুৱাত্তা শাহ অলিউল্লাহ মুহাদ্দিছে দেহলভী ৰহমাতুল্লাহি আলাইহি কিতাবুল আজকাৰ নবৱী দুৰ্ৰে মুখতাৰ বাবু শুৰুতুস সালাত শৰহুল আহিয়াৰ জুবাইদি খুতবা তজকিৰ নহয় বৰং জিকিৰহে জপন ৰিপিটেড ইনভোকেশ্যন অফ গডছ নেম কোৰাণ হাদিছত খুতবা এক জিকিৰ বুলিহে আহিছে তজকিৰ নহয় আল্লাহ পাকে কয় বেচা কিনা এৰি আল্লাহৰ জিকিৰৰ ফালে অগ্ৰসৰ হোৱা ফাছআউ ইলা জিক্ৰিল্লাহি ওয়াজাৰুল বাই' একেদৰে শৰীয়ত অৰ্থাৎ হাদিছতো ইয়াক জিকিৰ বুলি অভিহিত কৰা হৈছে বুখাৰী 1 নম্বৰ খণ্ড 121 নম্বৰ পৃষ্ঠা শামছুল আইম্মা চৰফিয়াও এই ক্ষেত্ৰত একে মন্তব্য কৰিছে চাওক কিতাবুল মবছুত 2 নম্বৰ খণ্ড 26 নম্বৰৰ পৰা 28 নম্বৰ পৃষ্ঠা এই সমগ্ৰ লিখনিৰ পৰা অনুমান হয় যে খুতবা তজকিৰ নহয় বৰং জিকিৰহে স্মৰণ নহয় বৰং জপহে ইয়াক বাহিৰে খুতবা যে জিকিৰহে তাৰ বহু প্ৰমাণ আৰু ইংগিত আপুনি পাব পাৰে যেনে 1 নম্বৰ আবু হানিফা ৰহমাতুল্লাহি আলাইহিৰ মতে খুতবাত কেৱল আল্লাহৰ প্ৰশংসা আৰু তসবিহ গ্লৰিফিকেশ্যন অফ গড কৰাই যথেষ্ট মবছুত মিছৰি 2 নম্বৰ খণ্ড 31 নম্বৰ পৃষ্ঠা কিন্তু আল্লাহৰ প্ৰশংসা আৰু তসবিহৰ দ্বাৰা আল্লাহৰ তজকিৰ নহয় জিকিৰহে হয় এতেকে ইয়াৰ দ্বাৰা খুতবা জিকিৰ বুলি ইংগিত পোৱা যায় 2 নম্বৰতে সমগ্ৰ ফকাহাসকল মুছলিম জিউৰিষ্টসকল এই কথাৰ ওপৰত একমত যে জুমাৰ বাবে খুতবা চৰ্ত বহৰ 2 নম্বৰ খণ্ড 108 নম্বৰ পৃষ্ঠা জুমাৰ খুতবাৰ উদ্দেশ্য ৱাজ নছিহত চেৰমনিজিং নহয় বাবে ইয়াক চৰ্তৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ খুতবা নহ'লে জুমাই নহয় 3 নম্বৰ খুতবাৰ বাবে ৱাক্ত হোৱা চৰ্ত বহৰ 2 নম্বৰ খণ্ড 158 নম্বৰ পৃষ্ঠা যদি খুতবাৰ উদ্দেশ্য জিকিৰ নহয় ৱাজ নছিহতহে হয় তেনেহ'লে ৱাক্তৰ লগত ইয়াৰ সম্পৰ্ক কি যদি দ্বিপ্ৰহৰৰ পূৰ্বে কোনোবাই খুতবা দিয়ে কি অসুবিধা আছিল ইয়াৰ দ্বাৰাও খুতবা জিকিৰ হোৱাৰে প্ৰমাণ পাব পাৰি 4 নম্বৰ খুতবা আদায়ৰ বাবে পঢ়ি দিয়াই যথেষ্ট শুনা জৰুৰী নহয় যদি কেইজনমান বোবা কলা বা শুই থকা মানুহৰ সন্মুখত খুতবা পঢ়ি দিয়া হয় তেনেহ'লে আদায় হৈ যায় ওয়া ইন কানু আসমা আও নিনামান বহৰ 2 নম্বৰ খণ্ড 108 নম্বৰ পৃষ্ঠা এদিকে খুতবাৰ উদ্দেশ্য ৱাজ নছিহত চেৰমনিজিং হ'লে উল্লেখিত অৱস্থাত জাইজৰ অৱকাশ নাথাকিলহেঁতেন 5 নম্বৰ যদি খুতবা পঢ়াৰ পিছত ইমাম কোনো কামত ব্যস্ত হৈ পৰে লগতে খুতবা আৰু নামাজৰ মাজত যথেষ্ট পৰিমাণ এনাফ বিভেদ হয় তেনেহ'লে খুতবা দ্বিতীয়বাৰ পঢ়া অপৰিহাৰ্য যদিও সেইসকল লোকেই শ্ৰোতা হয় বহৰ 2 নম্বৰ খণ্ড 159 নম্বৰ পৃষ্ঠা এনে ক্ষেত্ৰত খুতবা যদি ৱাজ নছিহত হ'লহেঁতেন দ্বিতীয়বাৰ ঘূৰাই পঢ়াৰ পৰা কি ফাইদা পোৱা যাব পাৰে বাৰু 6 নম্বৰ ফকাহসকলৰ অৰ্থাৎ মুছলিম জিউৰিষ্টসকলৰ মতে খুতবা 2 ৰাকাত নামাজৰ স্থলৱৰ্তী বহৰ 2 নম্বৰ খণ্ড 108 নম্বৰ পৃষ্ঠা 7 নম্বৰ খুতবা শুনা আৰু খুতবাৰ সময়ত মৌন হৈ থকা ৱাজিব অপৰিহাৰ্য আনকি মুখেৰে দুৰুদ তকবীৰ তসবিহ আৰু সালাম কোৱা জাইজ নহয় খুতবাৰ উদ্দেশ্য ৱাজ নছিহত হ'লে
এইবোৰ জিকিৰতো জাইজ হ'লহেঁতেন। 8 নম্বৰ, যদি খুতবাৰ বিষয়বস্তু কাৰোবাৰ আগতীয়াকৈ জনাও থাকে তথাপিতো খুতবা শুনা ৱাজিব, ৱাজ নছিহাত উদ্দেশ্য হ'লে নিশ্চয় তেনে নহ'লহেঁতেন। উল্লেখিত আলোচনাৰ দ্বাৰা এই কথা স্পষ্ট হয় যে শৰীয়তত খুতবাৰ উদ্দেশ্য জিকিৰ উল্লাহে ৱাজ নছিহাত নহয়। বহুতে ভাবে যে খুতবাৰ অৰ্থই ৱাজ, কিন্তু এনে নহয়। খুতবাৰ অৰ্থ হ'ল এনে এক বিশেষ বাৰ্তালাপ যাৰ উদ্দেশ্য জিকিৰ উল্লাহ। কোৰআন পাক তাজকিৰ। খুদ কোৰআন পাকতে আল্লাহ পাকে কয়, ইন হুৱা ইল্লা জিকিৰুল লিল আলামিন, অৰ্থাৎ কোৰআন পাক নিজেই এক ৱাজ নছিহত, চেৰমনিজিং। এতেকে নামাজত স্থানীয় ভাষাৰটো কোৰআন পঢ়িব নোৱাৰে, ইয়াক আৰবিত পঢ়াই ইবাদত। একেদৰে খুতবাও আৰবী ভাষাত পঢ়া ইবাদত বা বন্দেগী, উপাসনা। নামাজত আৰবিক বাহিৰে অইন ভাষাত অৰ্থাৎ ফাৰ্চী ভাষাত কোৰআন তৰ্জমা পঢ়া জাইজ আছে বুলি এবাৰ ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাইহিয়েও মন্তব্য কৰিছিল, কিন্তু পিছত তেওঁ ৰুজু অৰ্থাৎ প্ৰত্যাৱৰ্তন কৰিছিল। আল্লাতিল মাউজুআতু ফিৰ ৰিবা জাতিল মৰজুআত, 18 নম্বৰ পৃষ্ঠা। ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাইহিৰ মন্তব্য দৰাচলতে আৰবী কেৰাত পঢ়িবলৈ সক্ষম নোহোৱা মূৰ্খসকলৰ বাবেহে আছিল। আন এক মন্তব্যত তেওঁ নামাজৰ কেৰাত আৰু খুতবাৰ একেই হুকুম বুলিও কৈছে। দুৰ্ৰে মুখতাৰ চুৰুতুছ সালাত, অৰ্থাৎ স্পষ্টত যে যি আৰবীত খুতবা পঢ়িবলৈ সক্ষম নহয় তেওঁৰ বাবেহে জাইজ বুলি তেওঁ মন্তব্য কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ৰুজু কৰে, অৰ্থাৎ প্ৰত্যাৱৰ্তন কৰাৰ পিছত তেওঁ আৰবী জনা নজনা সকলোৰে বাবেই স্থানীয় ভাষাত কেৰাত, আজান, খুতবা আদি পঢ়া জাইজ নাই বুলি ঘোষণা কৰিছে। এতেকে যিহেতু মানুহে আৰবী নুবুজেই, তেনেহ'লে আৰবীত খুতবা পঢ়ি লাভ কি? এনেধৰণৰ প্ৰশ্ন নিৰৰ্থক হ'ব। এইকাৰণেই যে এনে প্ৰশ্ন আজান, একামত আৰু নামাজৰ ক্ষেত্ৰতো সমানে হ'ব পাৰে। অন্ততঃ হাইয়া আলা চলাহৰ ঠাইত নামাজলৈ আহক ক'লে সকলোৱেই বুজিলেহেঁতেন। আজানৰ উদ্দেশ্যও নামাজৰ বাবে এলান কৰা। ইয়াৰ উপৰিও এলানটো দুই এটা কথাতেই সম্পূৰ্ণ হৈ যায়, ইমান দীঘলীয়া কৰাৰ প্ৰয়োজন কি? ফজৰৰ নামাজত আকৌ আছ-ছলাতু খাইৰুম মিনান নাওম, অৰ্থাৎ নামাজ টোপনিতকৈ শ্ৰেষ্ঠ, এই অতিৰিক্ত কথা ফাঁকিয়েতো আজানৰ উদ্দেশ্য এলান বুলিয়েই প্ৰতিপন্ন কৰিছে। কিন্তু আজানৰ হুবহু তৰ্জমা কৰি এলান কৰিলে কোনোৱেই নুবুজে যে এয়া আজানেই হৈ আছে। একেদৰে খুতবাও স্থানীয় ভাষাত তৰ্জমা কৰি পঢ়া জাইজ নহ'ব এই কাৰণেই যে প্ৰথমত স্থানীয় ভাষাত খুতবা হৈ থাকিলে সেই ভাষা নজনা অইন মুক্তাদি আহি খুতবাৰ অৱস্থাত হাজিৰ হ'লে তেওঁ নুবুজিব যে নামাজৰ খুতবা চলি আছে। দ্বিতীয়তে খুতবা স্থানীয় ভাষাত তৰ্জমা কৰিলে খুতবা আৰু নামাজৰ মাজত সময়ৰ বিভেদ ঘটিব আৰু আগতেই উল্লেখ কৰাৰ দৰে খুতবা পুনৰ পঢ়া অপৰিহাৰ্য হৈ পৰিব, লগতে খুতবা আৰবিত পঢ়া সুন্নতো। এতেকে ইয়াক আৰবিতেই পঢ়াটো শৰীয়তৰ নিৰ্দেশ, ইফালে খুতবা যিমান পাৰি ছুটি কৰাও সুন্নত। মুঠৰ ওপৰত খুতবা নামাজৰ এক অংশ, গতিকে প্ৰয়োজন অনুভৱ কৰিলে নামাজৰ পিছত বা খুতবাৰ বাবে নিৰ্দিষ্ট কৰা সময়ৰ পূৰ্বেই পঢ়িবলগীয়া খুতবাৰ কথাখিনি জনসাধাৰণক স্থানীয় ভাষাত কৈ দিয়াত কোনো বাধা নাই। ধন্যবাদ।